আমাৰ মূল দাবীটো হ'ল যে যোৱা 20 জুন 20 তাৰিখ জুনত যি ইলেকশ্যন কমিশ্যনে যি ইলেকশ্যন ড্ৰাফ্ট যি উলিয়ালে ইলেকশ্যন কমিশ্যনাৰ যি ড্ৰাফ্ট উলিয়ালে ইয়াৰ ওপৰত আমাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ লগতে সাহিত্য সভা আৰু আমাৰ জাতীয় সংগঠনবিলাকৰ ক্ষোভ আছে। এই হিচাপে আজি আমি কিছুটা দাবী লৈ আজি ইলেকশ্যন কমিশ্যনাৰৰ ওচৰত লৈ আমি দাবী জনাম বুলি আজি টৰ্চ ৰেলী লৈছোঁ। আমি ইয়াতে আমি দাবীবোৰ যি আমাৰ লোকসভা সমষ্টি এই লোকসভা সমষ্টিখন আমি বিটিআৰ অঞ্চলত দুটা হ'ব লাগে বুলি আমি পূৰ্বৰে পৰা আন্দোলন কৰি বা মেমৰেণ্ডামৰ যোগেদি আমি ইলেকশ্যন কমিশ্যনাৰ অৱগত কৰি আহিছিলোঁ। কিন্তু আজি দেখিবলৈ পালোঁ আমি কোকৰাঝাৰ লোকসভা সমষ্টিটো পুনৰ আমি পাবলৈ সক্ষম হৈছোঁ। কিন্তু ওদালগুৰি সমষ্টিটো আমি যি দাবী জনাইছিলোঁ এই দাবীবোৰ আজি দেখিবলৈ আমি পোৱা নাই। এইকাৰণে পুনৰ 6টা LAC যি বিধানসভা সমষ্টিটো লৈ পেলাই ওদালগুৰি সমষ্টি কৰিব লাগে বুলি আমি দাবী জনাইছোঁ। লগতে বিটিআৰ অঞ্চলত আমি 15টা MLA সমষ্টি আমি পাবলৈ সক্ষম হৈছোঁ, এইটো আমি আদৰণি জনাইছোঁ। কিন্তু আমাৰ যি দাবী আছিলে যে বিটিআৰ অঞ্চলত যি 10টা ST ৰিজাৰ্ভ সিট পাব লাগিছিল MLA সিট হিচাপে, এই সিটখন আমি দেখিবলৈ পোৱা নাই। পূৰ্বত যি 6খন যি MLA সিট পাব আছিলে সেইখন আমি পুনৰ আজি দেখিবলৈ পোৱাটো সকলোৱে জানে। কিন্তু আজিৰ দিনত যি আমাৰ অঞ্চলবোৰ যি আমি দাবী কৰাৰ নিচিনা আমি দেখিবলৈ পোৱা নাই, সকলোৱে গম পায়, আপোনালোকেও জানে। কিন্তু যি গাঁওবোৰ যি ট্ৰাইবেল যি গাঁওবোৰ চিদিলি বিদিলি কৰি পেলাই আজি যি সমষ্টিখন গঠন কৰা হ'ল সেইটো আমি সহ্য কৰিব পৰা নাই। আৰু বিটিআৰৰ বাহিৰত যি ট্ৰাইবেলসকলক যি একেবাৰে চিদিলি বিদিলি কৰি পেলাই বেলেগ বেলেগ সমষ্টিত লৈ যোৱাটো আমি দেখিবলৈ পাইছোঁ। সেইকাৰণে যি পূৰ্বৰ সমষ্টিত যি আমাৰ ট্ৰাইবেলবিলাকে আছিলে সেই সমষ্টিতে পুনৰাই ৰাখিব লাগে বুলি আমি আজি টৰ্চ ৰেলীৰ যোগেদি আমি সেইবোৰ দাবী কৰিছোঁ। সেইকাৰণে আমি ইলেকশ্যন কমিশ্যনাৰক আজিও আপোনালোকৰ চেনেলৰ যোগেদি ক'ব বিচাৰিছোঁ যে আজি যিহেতু অহাকালি নিখিল বড়ো ছাত্ৰ সন্থা লগতে আমাৰ যি বড়ো সমাজৰ জাতীয় দল সংগঠন BPF বা UPPLকে আদি কৰি সকলোৱে যিহেতু অহাকালি গুৱাহাটীত আমাৰ দাবীবোৰ ইলেকশ্যন কমিশ্যনাৰক অৱগত কৰিব, এই দাবীবোৰ লৈ আমি আশা কৰিছোঁ যাতে যি আমাৰ দাবী সেইটো যাতে পূৰণ কৰি দিয়ে। আৰু যদি পূৰণ নকৰে আমি অনাগত দিনবোৰত আমি এই দাবীবিলাকক লৈ পেলাই নিশ্চয় আমি আন্দোলন কৰিবলৈ বাধ্য হ'ম।